Hello viewers, good morning everyone. আজি দহম শ্ৰেণীৰ এটা নতুন এটা পাঠৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। চলকত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটোৰ বিষয়ে তন্নকৈ আমি আলোচনা কৰিম। ইয়াত আছে যে এই পাঠৰ মানে নাম শুনিলেই ভয় খাই যায়, গতিকে ভয় খাবলগীয়া কোনো কথা নাই। ইয়াত মই নিশ্চয়তা দিব পাৰো যে এই দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ যি পাঠ, এই পাঠ মাত্ৰ 30 মিনিটৰ ভিডিঅ'টোত আপোনাক সম্পূৰ্ণ এটা ধাৰণা আপুনি পাবলৈ সক্ষম হ'ব। গতিকে আমি দেৰি নকৰি আমি আৰম্ভ কৰো। এই শাৰীটোত থকা প্ৰত্যেকটো এটা এটা বাক্যৰ আমি অৰ্থবিলাক উলিয়াবলৈ চেষ্টা কৰিম। ইয়াত আছে দুটা চলকত, মানে আপুনি ইয়াৰ পৰা এটা অনুমান কৰক যি ধৰণৰ সমীকৰণৰ কথা আমি আলোচনা কৰিবলৈ ওলাইছো তাৰ প্ৰত্যেকটোতে চলক থাকিব দুটাকে চলক থাকিব। দুটা চলকত ৰৈখিক সমীকৰণ, এই ৰৈখিক শব্দটোৱে বুজালে যে আমি যিবিলাক সমীকৰণৰ বিষয়ে আলোচনা কৰি আছো সেই সমীকৰণবিলাক প্ৰত্যেকেই ৰৈখিক হ'ব। আৰু জোৰ মানে আমি এটা এটাকে সমীকৰণৰ বিষয়ে নাপাওঁ, আমি জোৰ হিচাপে জোৰা আমি পঢ়িবলৈ পাম, মানে দুটা সমীকৰণ এক লগত আমাক পঢ়িবলৈ দিব। গতিকে এইখিনি যদি আপোনাৰ বুজাত টান হৈছে, আপুনি এতিয়া লক্ষ্য কৰক যে মই দুই এটা উদাহৰণ দিলে আপুনি বুজি পাব। এই পাঠটোক মই সহজে উপস্থাপন কৰিবলৈ মই আপোনালোকৰ আগত মই 7টা উদাহৰণ মই ইয়াতে দিছো। তো এই উদাহৰণ কেইটা আপুনি ভালদৰে লক্ষ্য কৰিব। এতিয়া আমি এই সমীকৰণ বিলাকক নাম দিম। প্ৰথমতে মই নাম দিম। যেতিয়া এই সমীকৰণটো আমি হাতত ল'ম, এই সমীকৰণটো যদি আমি স্পষ্টকে চাওঁ যে ইয়াতে ইংৰাজী আখৰ এটা আছে, গতিকে ইয়াৰ নাম হ'ব এটা চলকত। আৰু এই চলকৰ পাৱাৰ ইয়াতে একোৱে নাই মানে এটা কি আছে, এটা এক আছে। গতিকে চলকৰ পাৱাৰ 1 থাকিলে তাৰ নাম হল ৰৈখিক। এটা চলকত ৰৈখিক সমীকৰণ, এই সমীকৰণটোৰ মই এটা নাম দিলো, মোৰ ব্যক্তিগত ফালৰ পৰা মই এটা নাম দিলো। এয়া হল এটা চলকত ৰৈখিক সমীকৰণ। এইটো তাৰ পিছৰটো 2 নম্বৰ উদাহৰণ যদি আপুনি চাই, 2 নম্বৰত ঠিক সেইদৰে নামাকৰণ কৰক। মই প্ৰথমতে লক্ষ্য কৰিম যে ইয়াত চলক ক'ত আছে, চলক আছে কি নাই। মই লক্ষ্য কৰিলো x এটা চলক, y এটা, গতিকে চলক কেইটা আছে, মই লিখিম দুটা চলকত লিখিলো, দুটা চলক আছে যিহেতু লিখিলো। এতিয়া কি হব, এক্সৰ ওপৰতো একোৱে নাই মানে 1 আছে, y ৰ ওপৰত একোৱে আছে বুলি দেখা নাযায়, তথাপি 1 আছে বুলি ধৰি লব লাগিব। গতিকে চলকৰ ওপৰত যদি পাৱাৰ 1 থাকে তেতিয়াহ'লে ৰৈখিক। দুটা চলকত ৰৈখিক সমীকৰণ, ইয়াৰ নাম, এই 2 নম্বৰটোৰ নাম হল দুটা চলকত ৰৈখিক সমীকৰণ। এতিয়া যদি 3 নম্বৰটো লক্ষ্য কৰে, 3 নম্বৰক আমি সেইদৰে নামাকৰণ কৰিম। 3 নম্বৰটো কি হব, 3 নম্বৰত কেইটা চলক আছে সেইটো আগতে লক্ষ্য কৰক যে 3 নম্বৰত চলক কেইটা আছে। 3 নম্বৰত চলক আছে এটা, ইয়াতে মই এটাই চলক পাইছো, লিখিম এটা চলকত এই কথাটো মই লিখি ললো। চলকৰ পাৱাৰ কি আছে, 2 আছে, গতিকে এইটো দ্বিঘাত। এটা চলকত দ্বিঘাত সমীকৰণ, এইটো এটা এই ধৰণৰ সমীকৰণ। ঠিক সেইদৰে 4 নম্বৰটো এতিয়া আপুনি নিজে ট্ৰাই কৰক। প্ৰথমতে চাব চলক কেইটা আছে, তাৰপিছত চাব চলকৰ পাৱাৰ কিমান আছে। লক্ষ্য কৰা যাওক, চলক x, চলক y, গতিকে দুটা চলক আছে, দুটা চলকত লিখিলো। এতিয়া কি হব, ৰৈখিক হব না দ্বিঘাত হব না ত্ৰিঘাত হব, আমি পাৱাৰটো চাম। চলকটো লিখিলো দুটা আছে, এতিয়া পাৱাৰটো লক্ষ্য কৰক যে হাইয়েষ্ট পাৱাৰ কিমান।
এইবিলাকৰ ভিতৰত হাইয়েষ্ট পাৱাৰ হল 2 গতিকে এইটো হ'ব দ্বিঘাত সমীকৰণ দুটা চলকত দ্বিঘাত সমীকৰণ দুটা চলকত দ্বিঘাত সমীকৰণ ঠিক সেইদৰে এতিয়া এইটো লক্ষ্য কৰা যাওক ইয়াতে চলক কেইটা আছে আমি হিসাব কৰিম x এটা চলক y এটা চলক লিখিম দুটা চলকত পাৱাৰ বিলাক এক এক আছে গতিকে ৰৈখিক সমীকৰণ দুটা চলকত কি সমীকৰণ ঠিক সেইদৰে এইটো এটা ওলাব কিবা এটা নাম ইয়াৰো কিবা এটা নাম হ'ব এই নামবিলাক আপুনি নিজে যিখিনি ওপৰৰ পৰা বুজি পালে ইয়াতে যিখিনি বুজি পালে সেইখিনি ব্যৱহাৰ কৰি এইখিনি নাম আপুনি নিজে লিখক তো কথা হল এতিয়া যে এইটো কিয় দিছো বিভিন্ন প্ৰকাৰৰ সমীকৰণ থাকিব পাৰে যেনেকৈ ক্লাস 8ত আমি পাইছো এটা চলকত ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবলছ তো এইবাৰ আমি পাই আছো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰটো পিছত এইটো পাঠৰ লগত কোন কেইটা মিল আছে আমি লক্ষ্য কৰিম দুটা চলকত ৰৈখিক সমীকৰণ আমি চাম দুটা চলকত ৰৈখিক সমীকৰণ তাৰ মানে এইটো আমাৰ পঢ়াৰ বিষয় এই ধৰণৰ সমীকৰণ আমি পঢ়িম এতিয়া এটা চলকত এইটো আমাৰ দৰকাৰ নাই এটা চলকত এইটো আমাৰ পঢ়াৰ দৰকাৰ নাই ওপৰত এটা চলকত দৰকাৰ নাই পঢ়াৰ ইয়াতে চলক কেইটা আছে দুটা চলকত কিন্তু কি সমীকৰণ দ্বিঘাত এইটো আমাৰ পঢ়াৰ বিষয় নহয় দুটা চলকত ৰৈখিক সমীকৰণ এইটো পাঠৰ লগত মিলিছে দুটা চলকত ৰৈখিক সমীকৰণ এতিয়া আমি ইতিমধ্যে বুজি পালো যে দুইটাকৈ চলক থাকিব লগতে চলকৰ পাৱাৰ এক এক থাকিব তেনেকুৱা ধৰণৰ সমীকৰণ আমি এজোৰকে পঢ়িবলৈ পাম তাৰ মানে এতিয়া এইখিনি পৰা বুজা যায় এই পাঠৰ নামটোৰ পৰা আপুনি এতিয়া বুজি পালে যে আমাক কি ধৰণৰ সমীকৰণৰ কথা কৈছে যেনেকৈ 3x - 2y = 10 দুটা চলক আছে লগতে ৰৈখিক সমীকৰণ আৰু এনেকুৱা ধৰণৰ সমীকৰণ আমি এক জোৰাকে পঢ়িবলৈ পাম যেনিবা এইটো দিলো এই জোৰা হিচাপত আমাক পঢ়িব দিব মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে দিব কিন্তু কিমানটাকৈ দিব এজোৰকে দিব গতিকে এইটো অংক এই ধৰণৰ এই পাঠত আমি পঢ়িবলৈ পাম গতিকে বিশেষ টান নহয় এনেকুৱা ধৰণৰ সমীকৰণ আমাক দিব সমীকৰণ দি সমীকৰণৰ সমাধান উলিয়াব দিব সমীকৰণৰ কি সমাধান উলিয়াব দিব এতিয়া সমাধান দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আমি কেনেকৈ সমাধান কৰিব পাৰো তাৰো কিছুমান কি আছে নিয়ম আছে আমি সেইফালে চাম এতিয়া তো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটো অধ্যয়ন কৰাৰ পিছত আমি কেনেকুৱা ধৰণৰ অংক কৰিবলৈ সক্ষম হম আপোনাক সৰু এটা উদাহৰণ মই দিছো যে আপুনি বজাৰলৈ গৈছে বজাৰলৈ গৈ 3টা বেট কিনিছে আৰু 6টা বল কিনিছে দোকানীজনীয়ে বিচাৰিছে আপোনাৰ পৰা 3900 টকা আপুনি কিন্তু বেটৰ দাম কি আৰু বলৰ দাম কি আপুনি সোধা নাই 3টা বেট 6টা বল দোকানীজনীয়ে লৈছে 3900 টকা আপোনাৰ বন্ধু এজনে সেইটো দোকানতে গৈ এটা বেট 3টা বল আনিছে এইবাৰ তাৰ পৰা দোকানীয়ে টকা লৈছে 1300 টকা এতিয়া আপুনি আৰু আপোনাৰ বন্ধু একলগত যেতিয়া বহিলে যে মই এইখিনি কিনি আনিলো মোৰ পৰা ললে 3900 টকা মই এইখিনি কিনি আনিলো মোৰ পৰা ললে 1300 টকা এতিয়া আপোনালোকে দুজনে আলোচনা কৰক যে আসলতে বেটৰ দাম এটা বেটৰ দাম কি আৰু এটা বলৰ দাম কি গতিকে এইখিনি
ঘটনাটো আপুনি যদি কম সময়ৰ ভিতৰত যদি আপুনি অংকটো কৰিব খোজে তেতিয়া হলে আপুনি যাৰ সহায় ল'ব লাগিব সেইটোৱে হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াক এই অংকত আমি প্ৰয়োগ কৰিম এনেকুৱা ধৰণৰ দৈনন্দিন জীৱনত উৎপন্ন হোৱা বিভিন্ন সমস্যা আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠৰ জৰিয়তে আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম এতিয়া কথা হ'ল কেনেকৈ এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হিচাপে মই কনভাৰ্ট কৰিম মই ৰূপান্তৰ কৰিম ইয়াক আপোনালোকে চাই থাকক যে মই কেনেকৈ ৰূপান্তৰ কৰিম এতিয়া ইয়াতে এটা বেট এটা বেটত আপুনি x বুলি ধৰক x ধৰা হ'ল বেটৰ দাম x এটো x বুলি ধৰি লওক লেট এটা বেটৰ দাম x আৰু বলৰ দাম বেলেগ এটা দাম হ'ব y বুলি আপুনি ধৰি লওক যে এটা বেটৰ দাম ধৰা হ'ল x টকা এটা বলৰ দাম y টকা গতিকে এফালে চাই থাকক বেট তিনিটা বেট মানে 3x এটা যদি x হয় x x x গতিকে কিমান x হ'ব 3x যোগ বল প্ৰত্যেকটো বলতে y আছে y y y y তেতিয়াহলে কেইটা y হ'ব কেইটা y 6টা y is equal to কিমান টকা 3900 টকা এইটো এটা হ'ল আৰু এইটোক যদি আপুনি এই ঘটনাটোক যদি আপুনি সমীকৰণলৈ ৰূপান্তৰিত কৰিব খোজে কি হ'ব আপুনি চাওক বেট মানে x এটা আছে গতিকে এটা x যোগ বল ইয়াতে কেইটা তিনিটা গতিকে 3y is equal to কিমান প্ৰাইস ললে 1300 টকা গতিকে আপোনালোকে ইতিমধ্যে গম পাই গল যে এই যে যি ঘটনা আপুনি যে বেট কিনিব গলে আপোনাৰ বন্ধুৱে যে বেট কিনিব গলে গোটেইখিনি ঘটনা আমি সমীকৰণলৈ ৰূপান্তৰিত কৰিব পাৰিছো এইখিনি যদি আপুনি পাৰিছে তেতিয়া হলে ইয়াৰ পৰা আমি নিশ্চয় সমাধানো কৰিব পাৰিম ইয়াতে আপুনি লক্ষ্য কৰক চলক কেইটা আছে চলক কেইটা দুটা চলক লগতে ৰৈখিক সমীকৰণ আৰু এক জোড়া গতিকে এইখিনিৰ পৰা বুজা যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াক আমি সমাধান কৰিবলৈ পদ্ধতি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াক সমাধান কৰাৰ 1 নম্বৰ পদ্ধতি হ'ল প্ৰতিস্থাপন পদ্ধতি 2 নম্বৰ হ'ল অপনয়ন পদ্ধতি 3 নম্বৰ হ'ল বজ্ৰগুণন পদ্ধতি আৰু এটা পদ্ধতি আছে হেতু হ'ল লৈখিক পদ্ধতি এই চাৰিটা পদ্ধতি ব্যৱহাৰ কৰি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ আমি সমাধান কৰিব পাৰিম এতিয়া কথা হ'ল ইয়াৰে ভিতৰত কিছুমান পদ্ধতি তুলনামূলকভাৱে অলপ সহজ কিছুমান তুলনামূলকভাৱে অলপ জটিল গতিকে আমাৰ পছন্দ অনুযায়ী আমি কৰিব পাৰো গতিকে আপোনালোকে এখিনি জানি লওক যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ প্ৰকৃততে কি আৰু এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ নামৰ পাঠটো পঢ়ি আমাৰ লাভ কি হ'ব তাৰ পিছত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰাৰ পদ্ধতি কেইটা কি গতিকে আজি এটা পৰিচয় মাত্ৰ দিলু এইটো ক্লাছত ইয়াৰ পিছত আপুনি আমাৰ এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ পাৰ্ট 2 যেটো বনাম তাতে আমি সমাধানৰ পৰা ষ্টাৰ্ট কৰিম গতিকে আজিলৈ ইমানখিনিয়ে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে এই ধৰণৰ ভিডিঅ' বিলাক
আপুনি সোনকালে আপোনাৰ মোবাইলত পায়। ধন্যবাদ।